Hello my dear students. আজি আমি আলোচনা কৰিবলৈ গৈ আছো US hegemonious structural power অৰ্থাৎ গাঠনিগত ক্ষমতা হিচাপে আমেৰিকাৰ আধিপত্য। ইতিমধ্যে ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলো USA hegemony as hard power। তো hard power অৰ্থাৎ কঠিন ক্ষমতা বুলি কওঁতে তাত সামৰিক ক্ষমতাৰ কথা বুজোৱা হৈছিল যে কেনেধৰণে আমেৰিকাই নিজৰ সামৰিক ক্ষমতা প্ৰয়োগৰ জৰিয়তে নিজৰ আধিপত্য বিস্তাৰ কৰিছে সমগ্ৰ বিশ্বতে। তেতিয়াহলে এই ক্ষেত্ৰত আহিছে ষ্ট্ৰাকচাৰেল পাৱাৰ অৰ্থাৎ গাঠনিগত ক্ষমতা। গতিকে এই বিষয়ে আলোচনা কৰাৰ আগতে আমি প্ৰথমে বুজি ল'ব লাগিব যে গাঠনিগত ক্ষমতা মানে কি, ই কাক বুজাইছে। গতিকে গাঠনিগত ক্ষমতা বুলি কওঁতে আসলতে বুজাইছে অৰ্থনৈতিক ক্ষমতাৰ কথা বা অৰ্থনৈতিক আধিপত্যৰ কথা। বিশ্বৰ ৰাজনীতিত বা গোটেই বিশ্বতে নিজৰ আধিপত্য বিস্তাৰৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰাটো অতি জৰুৰী বুলি ক'ব পাৰি। কিয়নো হাৰ্ড পাৱাৰ অৰ্থাৎ সামৰিক শক্তিৰ জৰিয়তে বিশ্বত আধিপত্য বিস্তাৰ কৰিব পাৰি হেতু সত্য, কিন্তু তেনেকুৱা ধৰণৰ আধিপত্য কেতিয়াও স্থায়ী হ'ব নোৱাৰে। তেনেকুৱা ধৰণৰ আধিপত্য কেতিয়াও দীৰ্ঘম্যাদী হ'ব নোৱাৰে। এটা সময়ত মানুহে শক্তিলৈ ভয় নকৰা হৈ যাব। গতিকে মানুহে এটা সময়ত শক্তিলৈ ভয় নকৰা হয়, এটা সময়ত মানুহে সেই শক্তি উফৰাই দিব পাৰে। গতিকে সামৰিক শক্তিৰ জৰিয়তে সকলো সময়তে আধিপত্য বিস্তাৰ কৰাটো সম্ভৱ নহয়। সেয়েহে আধিপত্য বিস্তাৰৰ অন্যতা প্ৰকৃতি হৈছে অৰ্থনৈতিক ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰা। কিয়নো যদিহে তুমি এখন দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণলৈ আনিব পাৰা, তুমি সেইখন দেশক নিজৰ নিয়ন্ত্ৰণলৈ সহজে আনিব পাৰিবা। গতিকে যদিহে গোটেই বিশ্বৰ অৰ্থনীতিক কেনেবাকৈ এখন দেশে যদি নিজৰ নিয়ন্ত্ৰণলৈ আনি ল'ব পাৰে, তেন্তে সেইখন দেশে অনাখায়ে গোটেই বিশ্বতে নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে সেই একেটা প্ৰয়াসেই আমেৰিকা যুক্তৰাষ্ট্ৰই কৰিবলৈ সক্ষম হৈছে। আমেৰিকাই গোটেই বিশ্বৰ অৰ্থনীতিত নিজৰ নিয়ন্ত্ৰণ আনিবলৈ সক্ষম হৈছে, যাৰ জৰিয়তে গোটেই বিশ্বতে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। তেতিয়াহ'লে আমি আলোচনা কৰিব লাগিব যে কেনেধৰণে আমেৰিকাই গোটেই বিশ্বৰ অৰ্থনীতিৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ আনিবলৈ সক্ষম হৈছে, কি পদ্ধতি আমেৰিকাই ব্যৱহাৰ কৰিছে আৰু সেই পদ্ধতিসমূহ কিমান দূৰ সফল হৈছে। গতিকে সেই বিষয়ে আমি আলোচনা কৰিম। তেতিয়াহ'লে আমি চাওঁ যে আমেৰিকাই কিনো পদ্ধতি ব্যৱহাৰ কৰিছে অৰ্থনৈতিক আধিপত্যৰ ক্ষেত্ৰত। তেতিয়াহ'লে আমি ইয়াত স্পষ্টকৈ আমি দেখিম যে আমেৰিকাক কোৱা হয় বিশ্বৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহৎ অৰ্থনীতি বুলি। অৰ্থাৎ গোটেই বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনীতিবোৰতকৈ আমেৰিকাৰ অৰ্থনীতি সৰ্ববৃহৎ বুলি কোৱা হয়। অৰ্থাৎ ই সকলোতকৈ ওপৰত আছে, সৰ্ববৃহৎ, বিশাল। এতিয়া প্ৰশ্নটো হ'ল আমেৰিকাৰ অৰ্থনীতি ইমান সৰ্ববৃহৎ হ'ল কেনেকৈ? তেতিয়াহ'লে তাৰ বহুতো কাৰক আছে। তাৰ ভিতৰত আমি ক'ব পাৰোঁ যে আমেৰিকাৰ অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্টখিনি সমল আহৰণ কৰিছে। ইয়াৰ ভিতৰত যি ভৌগোলিক ক্ষেত্ৰত আমেৰিকাই যি ব্যয় কৰে সেয়া যথেষ্ট বেছি, যাৰ বাবে কি হয় প্ৰতিটো ক্ষেত্ৰতে আমেৰিকাই অৰ্থনৈতিক সমল আহৰণ কৰিব পাৰিছে। আমেৰিকাৰ খনিজ সম্পদো বহুত আছে। তেলৰ পৰা আৰম্ভ কৰি কয়লা হওক বা অন্যান্য খনিজাত সামগ্ৰী আমেৰিকাৰ ওচৰত বহুতো মজুত আছে। প্ৰাকৃতিক সম্পদো আমেৰিকাৰ ওচৰত যথেষ্ট মজুত আছে। সেইবোৰৰ ব্যৱহাৰৰ জৰিয়তেও আমেৰিকাই অৰ্থনৈতিক দিশত চহকী হ'ব পাৰিছে। আৰু তাতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে উদ্যোগ আৰু প্ৰযুক্তিবিদ্যা। উদ্যোগ আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমেৰিকা ইমানেই আগবঢ়া যে অন্যান্য দেশৰ লগত আচলতে তুলনাই নহয়। অন্যান্য দেশৰ তুলনাত আমেৰিকা উদ্যোগ আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বহুদূৰ আগবাঢ়ি গৈছে। আমেৰিকাৰ নতুন নতুন উদ্যোগ প্ৰতিষ্ঠা হৈ গৈ আছে। ইয়াৰ পৰিসৰ বাঢ়ি গৈ আছে। আৰু লগতে প্ৰযুক্তিবিদ্যা, আমেৰিকাই সদায় নিত্য নতুন প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিছে, যাৰ বাবে ই খৰতকীয়াকৈ প্ৰগতি কৰিবলৈ সক্ষম হৈছে। সেইবাবে আমেৰিকাৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ হিচাপে পৰিণত হৈছে। আৰু সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আমেৰিকাই বিশ্বৰ অৰ্থনৈতিক নিয়ন্ত্ৰণত আনিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতে যদি আমি চাওঁ, তেতিয়াহ'লে অন্য এটা বিষয়ত আমি আমেৰিকাৰ আধিপত্য আমি দেখোঁ, সেয়া হৈছে গ্ল'বেল পাব্লিক গুডছ। গ্ল'বেল পাব্লিক গুডছৰ অৰ্থ হৈছে যে এটা গোলকীয় ৰাজহুৱা সামগ্ৰীৰ ক্ষেত্ৰত। অৰ্থাৎ এনেকুৱা ধৰণৰ সামগ্ৰী যিবোৰ সাধাৰণতে সকলোবোৰ দেশেই সকলোবোৰ মানুহে ব্যৱহাৰ কৰে, যিবোৰ সামগ্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যক্তিগত বা কোনো দেশৰ মালিকীস্বত্ব নাথাকে। এতিয়া তেনেকুৱা সামগ্ৰী কি হ'ব পাৰে?
যেনে ধৰি ল'লোঁ বতাহ, সেয়া হৈছে এটা পাব্লিক গুডছ, ৰাস্তা এটা পাব্লিক গুডছ, সাগৰখন এটা পাব্লিক গুডছ, নদী এটা পাব্লিক গুডছ। অৰ্থাৎ কোনো ক'ব নোৱাৰে যে এখন মোৰ সাগৰ, এইটো মোৰ ৰাস্তা, এইখিনি মোৰ পানী, সেয়া কোনো ক'ব নোৱাৰে। এয়া হৈছে পাব্লিক গুডছ, সকলোৱে ব্যৱহাৰ কৰিব পৰা গুডছ। কিন্তু ইয়াৰ কোনো মালিকীস্বত্ব হয়তো নাথাকিব পাৰে, কিন্তু ইয়াৰ ওপৰত কণ্ট্ৰল, ইয়াৰ ওপৰত নিয়ন্ত্ৰণ নিঃসন্দেহে কোনোবাই কৰিব পাৰে। গতিকে সেই নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমেৰিকা যথেষ্ট আগবাঢ়ি আছে, বিশেষকৈ চি লেণ্ড কমিউনিকেশ্যন, সাগৰ পথেদি যিটো যাত্ৰা, সাগৰ পথেদি যিটো যোগাযোগৰ মাধ্যম, সেই ক্ষেত্ৰত আমেৰিকাই নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰি ৰাখিছে, বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধত জলপথেদি অৰ্থাৎ নৌবাহিনীৰ দ্বাৰা যথেষ্ট যুদ্ধ সম্পাদন হৈছিল আৰু নৌবাহিনীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল। সেই প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই আচলতে বহুতো দেশৰ নৌবাহিনীৰ শক্তি ক্ৰমান্বয়ে হ্ৰাস পাইছিল, কিন্তু আমেৰিকাৰ নৌবাহিনীৰ শক্তি ক্ৰমান্বয়ে বৃদ্ধি পাইছিল। আৰু যিটো চি লেণ্ড কমিউনিকেশ্যন অৰ্থাৎ সাগৰ পথেদি যিটো যোগাযোগৰ মাধ্যম অতি জৰুৰী হৈ পৰে, বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, কিয়নো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুতো বস্তু এই সাগৰীয় পথেদি অনা নিয়া কৰা হয়। আৰু যেতিয়া এখন দেশে সেই সাগৰীয় পথেদি বস্তু অনা নিয়া কৰিব, বস্তু এক্সপৰ্ট ইম্পৰ্ট কৰিব, সেই ক্ষেত্ৰত নিৰাপত্তাজনিত বিষয়টো অতি গুৰুত্বপূৰ্ণ হৈ পৰে, কিয়নো শত্ৰু দেশে সেই জাহাজৰ ওপৰত আক্ৰমণ কৰি দিব পাৰে, যিখন জাহাজৰ যোগেদি তেওঁলোকে বস্তু আমদানি বা ৰপ্তানি কৰিছে, বা শত্ৰু ৰাষ্ট্ৰ নহ'লেও সাগৰত বাস কৰা জলদস্যু যিবোৰ থাকে, সেই জলদস্যুবোৰে তেনেকুৱা জাহাজৰ ওপৰত আক্ৰমণ কৰি দিব পাৰে। গতিকে নিৰাপত্তাৰ দিশটো অতি জৰুৰী হৈ পৰে। গতিকে সেই দিশটোতে কি হৈছে, আমেৰিকাৰ নৌবাহিনীয়ে এটা নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে, তেওঁলোকে চি লেণ্ড কমিউনিকেশ্যনটোৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰাখিছে, যাৰ বাবে অন্যান্য দেশে অনাখায়ে আমদানি ৰপ্তানি কৰিব পাৰিছে, আৰু যাৰ ফলত তেওঁলোক আওপকীয়াকৈ হ'লেও আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। গতিকে সেই চি লেণ্ড কমিউনিকেশ্যনটো নিয়ন্ত্ৰণৰ জৰিয়তে গোটেই গ্ল'বেল পাব্লিক গুডছৰ ওপৰত আমেৰিকাই নিজৰ এটা নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে, আৰু ইয়াৰ জৰিয়তে বিশ্ব অৰ্থনীতিৰ ওপৰতো এটা নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰিছে। ইয়াৰ পিছতে যদি আমি বিশ্ব বাণিজ্যৰ কথা পাতোঁ, তেতিয়াহ'লে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকাৰ যথেষ্টখিনি তেওঁলোকৰ অংশীদাৰ আছে। উদাহৰণস্বৰূপে যদি আমি এক্সপৰ্টৰ কথাই পাতোঁ, অৰ্থাৎ ৰপ্তানিৰ কথা, তেতিয়াহ'লে বিশ্বত যিমানবোৰ ৰপ্তানি হয়, গোটেই বিশ্বৰ যিমানবোৰ দেশে ৰপ্তানি কৰে, গোটেইবোৰৰ যদি আমি অংকটো কৰোঁ, তেতিয়াহ'লে দেখা যাব যে গোটেই বিশ্বৰ ৰপ্তানিসমূহৰ 15.5% ৰপ্তানি আমেৰিকাই কৰে। ইয়াৰ পৰা আমি প্ৰমাণিত হয় যে আমেৰিকাই তেতিয়াহ'লে কিমান অধিক ৰপ্তানি কৰে, কিমান অধিক তেওঁলোকে এক্সপৰ্ট কৰে, 15.5% গোটেই বিশ্বৰ ৰপ্তানিসমূহৰ। তেতিয়াহ'লে আমেৰিকাই ইমানবোৰ বস্তু ৰপ্তানি কৰে, ইমানবোৰ বস্তুৰ ৰপ্তানি কৰাৰ অৰ্থ এইটোৱে হ'ল যে আমেৰিকাত তাৰমানে ইমানবোৰ বস্তুৰ তাত প্ৰডাকশ্যন হয়, ইমানবোৰ বস্তুৰ তাত তেওঁলোকে প্ৰডিউচ কৰে। ঠিক আছে, গতিকে ইয়াৰ পৰাই আমি প্ৰমাণিত হওঁ যে আমেৰিকাত তেতিয়াহ'লে অৰ্থনীতিটো কিমান হ'ব। ইয়াৰ লগতে আমি যদি বিভিন্ন দেশৰ তথ্য পাতিসমূহ উলিয়াওঁ, তেতিয়াহ'লে দেখিম যে প্ৰায়ভাগ দেশৰ সৰ্ববৃহৎ ব্যৱসায়িক বা সৰ্ববৃহৎ বাণিজ্যৰ যি অংশীদাৰ, সেয়া হৈছে আমেৰিকা, অৰ্থাৎ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ অফ মষ্ট অফ দ্য নেশ্যন। প্ৰায় প্ৰতিখন দেশৰ যদি আমি তেওঁলোকৰ সৰ্ববৃহৎ বাণিজ্যৰ অংশীদাৰী দেশ কোনখন বুলি আমি যদি তথ্য পাতি উলিয়াওঁ, তেতিয়াহ'লে দেখিম যে প্ৰায়ভাগ দেশৰ ক্ষেত্ৰত সেই দেশখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ প্ৰায়বোৰ দেশৰ সৈতে সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰী হিচাপে তেওঁলোক আছে, অৰ্থাৎ তেওঁলোকে বিশ্বৰ বিভিন্ন দেশৰ সৈতে তেওঁলোকে বাণিজ্য কৰিছে। ইয়াৰ লগতে যিবিলাক মাল্টিনেশ্যনেল কোম্পানী আছে, অৰ্থাৎ যিবোৰক আমি অসমীয়াত কওঁ বহুজাতিক কোম্পানী বুলি। এতিয়া বহুজাতিক কোম্পানী কাক কয়? যিবোৰ কোম্পানীৰ কোনো এখন দেশতে এণ্টাৰপ্ৰাইজেছ নাথাকে, যিবিলাক কোম্পানী দেশ বিদেশ জুৰি বিস্তৃত হৈ থাকে। তো তেনেকুৱা যিমানবোৰ বহুজাতিক কোম্পানী আছে, প্ৰায়বিলাক বহুজাতিক কোম্পানীৰ কিন্তু যি মালিকীস্বত্বটো কাৰ ওচৰত আছে? আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত আছে। অৰ্থাৎ প্ৰায়ভাগ কোম্পানী আমেৰিকা যুক্তৰাষ্ট্ৰৰ হয়, অৰ্থাৎ তেওঁলোকৰ অৰিজিনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ হয়। ঠিক আছে, গতিকে প্ৰায়ভাগ কোম্পানী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত মালিকীস্বত্বটো আছে, অৰ্থাৎ তেওঁলোকৰ পৰাই সেই কোম্পানীসমূহ নিয়ন্ত্ৰিত হয়, প্ৰায়ভাগ বহুজাতিক কোম্পানী। গতিকে সেইফালৰ পৰাও আমেৰিকাই বিশ্ব অৰ্থনীতিৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে। ইয়াৰ পিছত আমি ব্ৰেটন উডছ ছিষ্টেমৰ যদি কথা পাতোঁ, ব্ৰেটন উডছ ছিষ্টেম এইটো হৈছে যে ব্ৰেটন চহৰত এবাৰ আলোচনা হৈছিল এটা যে যিখিনি বিশ্বৰ কিছুমান পিছপৰা দেশ আছে বা অৰ্থনৈতিকভাৱে দুৰ্বল দেশ আছে, তেওঁলোকক সাহাৰ্য দিবৰ কাৰণে এক
আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক অনুষ্ঠান কিছুমান গঢ়ি তুলিব লাগে আৰু সেই মৰ্মে IMF অৰ্থাৎ ইণ্টাৰনেশ্যনেল মনিটৰী ফাণ্ড আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতি গঠন হ'ল বিশ্ব বেংক অৰ্থাৎ ৱৰ্ল্ড বেংক গঠন হ'ল আৰু তাৰ জৰিয়তে তেনেবিলাক দেশক অৰ্থনৈতিক সাহায্য প্ৰদান কৰা হ'ল মানে ঋণ হিচাপত প্ৰদান কৰা হ'ল এতিয়া যদিও এইবিলাক আন্তঃৰাষ্ট্ৰীয় সংগঠন হয় কিন্তু ক'বলৈ গ'লে ইয়াৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণে আছে আমেৰিকাৰ প্ৰচেষ্টাতে এনেবোৰ সংগঠন গঠন হৈছে আৰু আমেৰিকাৰ নিয়ন্ত্ৰণতে আছে আৰু এক ধৰণৰ এটা মানে যৌথ সংস্কাৰ বুলিও কোৱা হয় এই IMF বা ৱৰ্ল্ড বেংকক যেতিয়া মানে দ্বিতীয় বিশ্বযুদ্ধৰ শেষ হ'ল দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ সময়ত বহুখিনি দেশৰ অৰ্থনৈতিক অৱস্থা অতি বেয়া হৈ গৈছিল কিন্তু সেই সময়ত যেহেতু সোভিয়েট ইউনিয়ন আছিল সোভিয়েট ইউনিয়ন এটা কমিউনিষ্ট ব্লকৰ লিডাৰ হিচাপে বিশ্বত আছিল গতিকে সেই সময়ত সোভিয়েট মডেল অফ ইকনমি সোভিয়েট মডেলৰ যিটো অৰ্থনৈতিক ব্যৱস্থা যথেষ্ট জনপ্ৰিয় হৈছিল বহুতো দেশে সোভিয়েট মডেলৰ অৰ্থনৈতিক ব্যৱস্থা অৱলম্বন কৰিছিল আৰু সোভিয়েট মডেলে তেওঁলোকক সাহায্য প্ৰদান কৰিছিল গতিকে তেওঁলোক সেইবিলাক দেশে যথেষ্ট উন্নতি কৰিছিল কিন্তু যেতিয়া 1991 চনত সোভিয়েট মডেল মানে কি গোটেই সোভিয়েট ইউনিয়নে ভাঙি খণ্ড বিখণ্ড হৈ গ'লগৈ গতিকে সোভিয়েট মডেলো নাথাকিল কমিউনিষ্ট ব্লকো ভাঙি গ'ল তো তেতিয়া সেইবিলাক দেশে যোনে সোভিয়েট মডেল গ্ৰহণ কৰিছিল সেইবিলাক দেশৰ অৱস্থাতে বেয়া হ'ল তেওঁলোকক সাহায্য দিব পৰাকৈ কোনো দেশ নাথাকিল তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই এটা পলিচি ল'লে যিটোক অৰ্থনৈতিক কূটনীতি বুলিও ক'ব পাৰি তেওঁলোকে পলিচি ল'লে যে তেওঁলোকে তেনেকুৱা দেশবিলাকক ক'লে যে আমি তোমালোকক অৰ্থনৈতিক সাহায্য প্ৰদান কৰিম কিন্তু তাৰ বিনিময়ত কৰিব কি লাগিব তোমালোকে আমাৰ দৰে ব্যৱস্থা অৰ্থাৎ আমাৰ দৰে পুঁজিবাদী ব্যৱস্থা তোমালোকে গ্ৰহণ কৰিব লাগিব তেতিয়াহে আমাৰ পৰা তোমালোকে সাহায্য পাবা গতিকে এই ধৰণে সেই দেশবিলাকত যিবিলাক দেশ আগতে এটা সাম্যবাদী অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰি আছিল সেইবিলাক দেশ ক্ৰমান্বয়ে পুঁজিবাদী ব্যৱস্থালৈ অগ্ৰসৰ হ'ল আৰু আমেৰিকাই সেই তাৰ সুবিধা গ্ৰহণ কৰি সেইবিলাক দেশলৈও নিজৰ বাণিজ্য নিজৰ বজাৰ সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হ'ল নিজৰ উৎপাদিত সামগ্ৰী সেইবিলাক দেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হ'ল এই অৰ্থনৈতিক সাহায্য প্ৰদানৰ জৰিয়তে IMF বা ৱৰ্ল্ড বেংকৰ জৰিয়তে তাৰপিছতে অন্য এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন আছে সেয়া হৈছে WTO ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন বিশ্ব বাণিজ্য সংস্থা যি প্ৰথমতে 1948 চনত এক চুক্তি হিচাপে গঠন হৈছিল গেট চুক্তি বুলি কোৱা হয় জেনেৰেল এগ্ৰিমেণ্ট অফ ট্ৰেড এণ্ড ট্ৰাৰিড কিন্তু পিছলৈ সেই চুক্তিকে অলপমান ৰূপান্তৰিত কৰা হ'ল 1994 চনত WTO হিচাপে বিশ্ব বাণিজ্য সংস্থা হিচাপে গতিকে এইটো এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই হয় কিন্তু ইয়াৰ ওপৰতো আমেৰিকাৰ বহুতখিনি প্ৰভাৱ আছে আমেৰিকাৰ বহুতখিনি নিয়ন্ত্ৰণ আছে তাৰপিছতে যদি আমি বিশ্বৰ মানে প্ৰধান মুদ্ৰা হিচাপে যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে তাতো কোনে আধিপত্য বিস্তাৰ কৰিছে আমেৰিকান ডলাৰে আগতে মেইন সেই আধিপত্য বিস্তাৰ কৰি আছিল সোণ অৰ্থাৎ গ'ল্ড কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বহুতো ইউৰোপীয়ান দেশসমূহে আমেৰিকাৰ ওচৰত নিজৰ সোণ জমা কৰি ৰাখিছিল বিশেষকৈ হিটলাৰৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে তাৰে সুযোগ গ্ৰহণ কৰি সেই সোণৰ বিনিময়ত ডলাৰ প্ৰদান কৰি আমেৰিকাই লাহেকৈ কি কৰিলে নিজৰ আমেৰিকান ডলাৰক গোটেই বিশ্বৰ ভিতৰতে প্ৰধান মুদ্ৰা হিচাপে মানে প্ৰতিষ্ঠা কৰিলে আৰু বৰ্তমান সময়ত যিকোনো ক্ষেত্ৰত আমি সদায় ডলাৰৰ কথা আলোচনা কৰোঁ আমি যিকোনো ক্ষেত্ৰত অৰ্থনৈতিক অৱস্থাৰ মূল্যায়ন কৰিবলৈ হ'লে আমি ডলাৰৰ তুলনাত নিজৰ টকাৰ আমি মূল্যায়ন কৰি চাওঁ যেনেকৈ ভাৰতীয় টকাৰ মূল্য কিমান হৈ আছে সেয়া জানিবলৈ আমি ডলাৰৰ লগত আমি তুলনা কৰোঁ যে ভাৰতীয় কি $1 ভাৰতীয় কিমান টকা হৈ আছে অৰ্থাৎ গোটেই বস্তুটো কি ডলাৰে নিয়ন্ত্ৰণ কৰি আছে গতিকে সেইফালৰ পৰাও তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিছে তাৰপিছতে অন্যান্য কিছুমান যেহেতু মই কৈ আছোঁ যে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ অতি চহকী গতিকে প্ৰযুক্তি সেইফালৰ পৰাও আমেৰিকাৰ অৰ্থনৈতিক ক্ষেত্ৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে যেনে ধৰক ইণ্টাৰনেটৰ ব্যৱহাৰ ইণ্টাৰনেটৰ সৈতে পৰিচয় আৰু সেইটো মই আগৰ ক্লাছতো উল্লেখ কৰিছিলোঁ যে প্ৰথম ইণ্টাৰনেট তেওঁলোকে ব্যৱহাৰ কৰিছিল আমেৰিকাই তেওঁলোকৰ প্ৰতিৰক্ষা ব্যৱহাৰৰ কাৰণে প্ৰতিৰক্ষা শক্তিশালী কৰিবৰ কাৰণে প্ৰতিৰক্ষা ক্ষেত্ৰত অতি শীঘ্ৰে যোগাযোগ কৰিবৰ কাৰণে তেওঁলোকে ইণ্টাৰনেটটো ব্যৱহাৰ কৰিছিল কিন্তু পিছৰ পৰ্যায়ত তেওঁলোকে ইণ্টাৰনেটটো কিহৰ বাবে ব্যৱহাৰ কৰিবলৈ ল'লে ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ ল'লে গতিকে ব্যৱসায়িক ক্ষেত্ৰতো তেওঁলোকে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ লগে লগে ইণ্টাৰনেট এটা ব্যৱসায়ৰ মাধ্যমো হৈ পৰিল গতিকে ই বহুতো বিশ্বত জনপ্ৰিয় হৈ গ'লগৈ আমাৰ দেশতো যেতিয়াৰ পৰা জিঅ' আহিলে জিঅ' অহাৰ পৰা আমাৰ দেশৰো ইণ্টাৰনেট বহুত জনপ্ৰিয় হৈ গ'লগৈ আগতে আমি ইণ্টাৰনেট এক্সেছ পাবলৈ হ'লে বহুত অসুবিধা আছিল ঠায়ে ঠায়ে পোৱা নগৈছিল কিছুমান ঠায়ে ঠায়ে ইণ্টাৰনেট এক্সেছ পোৱা গৈছিল কিন্তু জিঅ' চিম অহাৰ পৰা কি হ'ল ইণ্টাৰনেট এক্সেছ সকলোৰে কাৰণে ঘৰে ঘৰে এভেইলেবল নিচিনা হৈ গ'লগৈ গতিকে সেই ইণ্টাৰনেট প্ৰক্ৰিয়াটো আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হৈছিল তেওঁলোকে কমাৰ্চিয়েল পাৰপজত প্ৰথম ব্যৱহাৰ কৰিছিল আৰু লাহে লাহে গোটেই দেশতে বিয়পি গ'ল গতিকে তাতো আমেৰিকাৰ প্ৰভাৱ আছে বা আমেৰিকাৰ নিয়ন্ত্ৰণ আছে আৰু ঠিক সেইদৰে বিজনেছ এডমিনিষ্ট্ৰেশ্যন যিটো ব্যৱসায়িক প্ৰশাসন সেয়াও আমেৰিকা যুক্তৰাষ্ট্ৰই আৰম্ভ কৰিছিল এতিয়া যে আমি প্ৰায় শুনি থাকোঁ কিছুমান ডিগ্ৰী যেনে MBA
MBA ৰ ফুল মিনিং কি মাষ্টাৰ্ছ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন গতিকে এই গোটেই বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ যিটো স্কুলটো সেই স্কুলটো আমেৰিকা যুক্তৰাষ্ট্ৰই আৰম্ভ কৰা যে বিজনেছৰ ক্ষেত্ৰতো এটা মানে কোৰ্চ কৰিব পাৰি অৰ্থাৎ বিজনেছৰ ক্ষেত্ৰত এটা প্ৰশাসনিক ব্যৱস্থা আনিব পাৰি গতিকে সেই গোটেই কোৰ্চটো আমেৰিকাৰ অৰিজিন বুলি ক'ব পাৰি গতিকে সেই ফালৰ পৰা আমেৰিকাই অৰ্থনৈতিক ক্ষেত্ৰত নিজৰ আধিপত্য বিস্তাৰ কৰিছে গতিকে এইদৰে অৰ্থনৈতিক ক্ষেত্ৰত আমেৰিকাই নিজৰ আধিপত্য বিস্তাৰ কৰি অৰ্থনীতি বা গাঁথনিগত ক্ষমতা আমি যিয়ে নকওঁ আমেৰিকাই নিজৰ আধিপত্যটো বৰ্তাই ৰাখিছে গতিকে যিদৰে মই আগতে উল্লেখ কৰিলোঁ যে কেৱল শক্তি প্ৰয়োগ কৰি সামৰিক শক্তিৰ জৰিয়তে আধিপত্য বিস্তাৰ কৰিব নোৱাৰি তেনেকুৱা আধিপত্য এটা সময়লৈকে থাকে বা এটা সময়ত হয়তো উফৰি যাব পাৰে কিন্তু যদিহে এখন দেশে অৰ্থনৈতিক দিশটো নিয়ন্ত্ৰণত আনি ল'ব পাৰে সেইখন দেশৰ আধিপত্য বহুত দীৰ্ঘম্যাদী হয় গতিকে সেইটো কামেই আমেৰিকা যুক্তৰাষ্ট্ৰই কৰি আছে বা কৰিবলৈ গৈ আছে গতিকে সেয়েহে আমেৰিকাই অৰ্থনৈতিক ক্ষেত্ৰত নিজকে সবল বুলি প্ৰতিষ্ঠা কৰাৰ লগতে অন্যান্য উপায়েৰে বিশ্ব অৰ্থনীতিৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ চেষ্টা কৰি আহিছে গতিকে সেয়াই হৈছে আমেৰিকাৰ আধিপত্য গাঁথনিগত ক্ষমতা হিচাপে ইয়াৰ পৰৱৰ্তী ক্লাছত আমি আলোচনা কৰিম আমেৰিকাৰ আধিপত্য নৰম ক্ষমতা হিচাপে গতিকে তেতিয়ালৈ মানে আজিলৈ ইমানে হ'ব ধন্যবাদ